আজি মই আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ আহিছোঁ। ফাৰ্মত যদি মাখি পৰে, মাখিৰ পৰা কিদৰে হাত সাৰিব লাগে সেইটো বিষয়ে আজি আলোচনা কৰিম। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। ফাৰ্মত মাখি পৰিলে কেনেকুৱা কম কৰিব লাগে। বন্ধুসকল, বহুতে কি কৰে, যদি ফাৰ্মত মাখি আহে পটাছ স্প্ৰে কৰে, তাৰপৰা ধৰি লওক ব্লিচিং পাউডাৰ দিয়ে, ফেনল দিয়ে, এইবোৰ স্প্ৰে কৰে যাতে মাখি কম আহে। আপোনালোকে পটাছ স্প্ৰে কৰাৰ স্বত্তেও মাখিৰ পৰিমাণ কমি নাযায় আৰু মানে একেই হয়, থাকিয়ে যায়। আৰু ব্লিচিং পাউডাৰ বা ফেনল যদি গোটেই স্প্ৰে কৰিব, তো কি হ'ব, গাহৰিয়ে সেইবোৰ চেলেকিব বা খালে সিহঁতৰ অপকাৰ হ'ব পাৰে। তো আপোনালোকে সেইটো নকৰি বেলেগ ব্যৱস্থা এটা কৰিব পাৰে। এইটো ঘৰুৱা ব্যৱস্থা বুলি কয়। তো আপোনালোকে কেৰি বেগ এটা ল'ব, কেৰি বেগত পানী ভৰাব, পানী ভৰাই ফাৰ্মৰ মাজত এইটো মোৰ দেখিছে ঠিক এনেকুৱাকৈ ওলমাই দিব। এনেকুৱাত মাখিৰ পৰিমাণ একেবাৰে কমি যায়। আপোনাৰ 40% আপুনি মাখিৰ পৰা হাত সাৰি থাকিব। তো মাখিৰ সংখ্যা বেছি কেতিয়া হয়, আপোনাৰ এইটো ফাগুন মাহত আৰু চ'ত মাহত, মাত্ৰ 2 মাহে মাখিৰ মানে দিগদাৰ লগায়। বাকী ডাঙৰ বৰষুণ বা গধুৰ বাৰিষা আহি গ'লে লাহে লাহে কমি যায়। তো ঠাণ্ডা দিনতো মাখি ইমান নিদিয়ে, কিন্তু ফাগুন মাহ আৰু চ'ত মাহ এই 2 মাহত মাখিৰ পৰিমাণ একেবাৰে বাঢ়ি যায়। তো আপোনালোকে মাখিৰ পৰা হাত সাৰি থাকিব গ'লে এনেকুৱা এটা ব্যৱস্থা কৰিব পাৰে। তো এইটোত আপোনাৰ মাখিৰ পৰিমাণ একেবাৰে কমি যাব। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰিব আৰু কমেণ্টত জনাব আপোনালোকে এইটো পদ্ধতি কৰাৰ পিছত মাখিৰ পৰিমাণ কমিছে বা নাই কমা। আৰু কিছুমানে শুকান মাছো দিয়ে, শুকান মাছৰ লগত মাখি মৰা দৰৱ দিয়ে মাখি কমি যায়। কিন্তু মোৰ ইয়াত শুকান মাছৰ লগত যদি মই মাখি মৰা দৰৱ দিওঁ, তেন্তে মোৰ অকণমান লছ হ'ব। লছ এইটো হ'ব যে মোৰ শুকান মাছবোৰ মুৰ্গীয়ে খাই দিব। মুৰ্গী খাই দিয়া মানে মোৰ মুৰ্গী মৰি যাব। সেইটো কাৰণে মই সেইটো নাই কৰা। মই এইটো পদ্ধতি ব্যৱহাৰ কৰিছোঁ, পলিথিনত পানী সোমাই সেই পদ্ধতি ব্যৱহাৰ কৰিছোঁ আৰু এইটোত মই ভাল ৰিজাল্ট পাওঁ। প্ৰত্যেক বছৰ মই এনেকৈ কৰোঁ। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰিব। আকৌ পুনৰ লগ পাওঁ অন্য এটা ভিডিঅ'ত। ধন্যবাদ।